সকলোকে আমি আজি ৰাতিপুৱাতে সাজি কাছি এফালে যাব ওলাইছোঁ ক'ত যাওঁ পিছত দেখাই আছোঁ তাৰপিছত আপোনালোকক ক'ম ক'ত গৈ এয়া মই আহি পালোহি গাঁও মাৰ ঘৰত সোমাই চাহ খাই এতিয়া আহি আছোঁ মামাৰ ঘৰলৈ মামাৰ ঘৰো মোৰ গাঁৱতেই পৰে এয়া চাওকচোন মোৰ বন্ধু দেই তাক বিস্কুট খুৱাইছে কি ওপৰতে কেটছ ধৰি থাকে এয়া মই মামাৰ ঘৰত আহি পালোঁ বহি আছোঁ ওচৰতে মামী মাহী চব আছে সিহঁতি কেমেৰাত নোলায় আমি বহি চবেই আড্ডা মাৰি আছোঁ এতিয়া দুপৰীয়া সময় আমি বগৰী চাটনি কৰি ল'বলৈ লৈছোঁ আটাইকেইজনী বহি এয়া কলপাত ভগাই আছে কলপাতত খাম বুলি ভাবিছোঁ আমি এয়া খাব লৈছোঁ আপোনালোকৰ লোভ লাগিছেনে বাৰু বৰবাৰ লগত কথা পাতি থকা এখন ফটো লগাই দিলোঁ এইজন বৰবাৰ হজত যাব এতিয়া আবেলি সময় তেনিক তাই জোকাই আছে মোৰ কাজিন ছিষ্টাৰ হয় যেনে তেনিক মাহীকে মৰম কৰিছে তেনি খং উঠি আছে তেনি এতিয়া সন্ধিয়া 5টা বাজিল আমি আমাৰ নিজৰ ঘৰৰ অভিমুখে আহি আছোঁ সন্ধিয়া হ'ল আমি ফুৰি আহি ঘৰ পালোহি আৰু ঘৰ পাই পেলাই এয়া আৰু বেছি আজি তেনেকুৱা একো নাই ইমান গুড ইভিনিং এতিয়া সন্ধিয়া সময় ফুৰি আহিলোঁ আহি চাহ তাহ খালোঁ খাই মেলি এতিয়া কিটচেনত আহিছোঁ খানা বনাবৰ কাৰণে আজি বিশেষ একো নবনাওঁ চিম্পুল বনাম গাটো ভাল নহয় মোৰ চৰ্দি লাগিলে আৰু তাৰ কাৰণে দেখিছে এইটো অৱতাৰত আছোঁ আৰু চিম্পুলকৈ বনাই খাওঁ বিশেষকৈ ক'ৰবাত ফুৰি অহাৰ পিছত বনাব মন নাযায় তেনেকৈ ইমান চিম্পুলকৈ কিবা এটা বনাম আৰু চিকেন আছে চিকেনৰ কোফ্তা বনাম কেনেকুৱা হয় চাব যদি অকণমান থুলমূলকৈ দেখাম বাৰু যদি ভাল লাগে কমেণ্ট কৰিব তেতিয়া কমপ্লিট ৰেচিপিটো মই দিম আৰু চাই যাব এতিয়া মই খানাৰ ব্যৱস্থা কৰোঁ একচুৱেলি আজি মই গৈছিলোঁ আমাৰ ঘৰত মোৰ মাৰ ঘৰত গৈছিলোঁ বিশেষ এটা কাম তাৰ কাৰণে গ'লোঁ আৰু তাতে স্কুল আজি বন্ধ আছিলে কাৰণে যাবলৈ পাৰিলোঁ এনে যাব পৰা নাছিলোঁ এইকেইদিন আমাৰ বৰবা এজন উমৰা হাউচ কৰিব যাব আৰু যাবৰ কাৰণে বৰবাৰ ওচৰত তাক দেখা কৰি আহিলোঁ গ'লোঁ খবৰ এটা ল'লোঁ তাৰপিছত এনেও গাঁৱত গৈ বহুত ভাল লাগে কাৰণ মই অকলশৰে থাকোঁ কাৰণে বহুত বেয়াও লাগে কেতিয়া যাওঁ এনেকুৱা লাগি থাকে কাৰণ মোৰ মা ঘৰখনত অকল বৰবা বুলি নহয় মোৰ মা ঘৰ মোৰ খুৰা ঘৰ মোৰ বৰদেউতা ঘৰ বৰবা ঘৰ মোৰ মামা ঘৰ চব একেলগে থাকোঁ আমি গ'লে চব মানে মামা ঘৰো মোৰ একেখন গাঁৱতেই পৰে আৰু গৈ ভাল লাগে চব থাকে তাত কাজিনবোৰ থাকে আৰু চব থাকে জইণ্ট ফেমিলি নিচিনা চব আৰু গৈ পেলাই খুব ভাল লাগে গ'লে আহিব মন নাযায় কিন্তু এতিয়া দায়িত্ব আছে ল'ৰা ছোৱালী আছে পঢ়া আছে স্কুল আছে বন্ধ হ'লেতো আৰু চিধাই তাতে যাওঁ আৰু গ'লে ভাল লাগে যিহেতুকে তাতে যাওঁ মানুহ যায় নতুন জেগালৈ যায় মই কিন্তু নতুন জেগাতকৈ মোৰ নিজৰ গাঁওখনত গৈ মই বেছি ভাল পাওঁ আৰু খুব ভাল লাগে চব আহিলেতো আৰু ভাল লাগে জানুৱাৰী মাহত এইটো ক'বই নালাগে ভিডিঅ'বিলাক চাই গ'লে কেতিয়াবা যেতিয়া আমি গোটেইবিলাক লগ হ'ম তেতিয়া দেখাম আপোনালোকক চবকে চিনা পৰিচয় কৰাম বাৰু চাব তেতিয়া হেল্ল' মোৰ কোফ্তা ৰেডি হৈ গ'ল এপাক চাওক এয়া মোৰ কোফ্তা ধুনীয়াকৈ হৈ গ'ল এতিয়া খাব লাগে কেনেকুৱা হৈছে খাই পেলাই কালিলৈ ক'ম আৰু আপোনালোকে চাই যাব এতিয়া সকলোকে বাই গুড নাইট আৰু কিবা যদি ভুল হৈছে আপোনালোকে শুধৰাই দিব কাৰণ যিহেতুকে মই নতুনকৈ বনাইছোঁ একো নাজানো কিবা ভুল থাকিলে কৈ যাব আপোনালোকৰ পৰা শিকিবলগীয়া ঢেৰ আছে যিহেতুকে আপোনালোক দৰ্শক আপোনালোকে চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বাই গুড নাইট